সমস্যা হৈছে কি হোৱা নাই কি ধৰণৰ সহযোগিতাৰ প্ৰয়োজন সকলো দিশটো সামৰি লৈ পেলাই চব দলৰ নেতা কৰ্মীসকলৰ লগত লৈ তেখেতে এই নিৰ্বাচন সকলোকে জড়িত কৰাই পেলাই নিৰ্বাচনৰ কাম কৰাৰ এটা সুযোগ দিছে তাৰ বাবে এটা বাতাবৰণ সৃষ্টি হ'ল যে আমিও এই বিজয় যাত্ৰাত জড়িত হৈ পৰিছোঁ আমাৰ কাৰণে এই নিৰ্বাচন জিকিব আমাৰ কাৰণে এই চিটি চেলাঙত জয়ী হ'ব এই মনোভাৱ লৈ পেলাই মানুহে কাম কৰিবলৈ এটা সুযোগ পাইছে তাৰ কাৰণে আমি আজি প্ৰমোদ বড়ো ডাঙৰীয়াকো চিডলিবাসী ৰাইজৰ হৈ আৰু তিনিটা দলৰ মিত্ৰজোঁটৰ দলৰ হৈ আমি ডাঙৰকৈ হাত চাপৰি দি পেলাই ধন্যবাদ দিব লাগে আৰু তেখেতৰ নেতৃত্বতে আমি এই সফলতা অৰ্জন কৰিছোঁ আৰু আমি চিডলিবাসী ৰাইজকো ধন্যবাদ দিব লাগিব ধন্যবাদ এইটোৰ কাৰণে দিব লাগিব যে যোৱা MP ইলেকশ্যনলৈকে ভোটৰ যিটো এটা গাঁথনি বা ধাৰা কোনে কাক কেনেকৈ ভোট দিয়ে এই পৰিস্থিতি আমি দেখিবলৈ পাইছিলোঁ কিন্তু এই উপনিৰ্বাচনত সমগ্ৰ ধাৰা সলনি হৈ গ'ল এতিয়া মানুহে উন্নয়ন বিচাৰে আৰু যিয়ে মানে ভৱিষ্যত আছে ভৱিষ্যতত আমাক উন্নয়নৰ দিশত লৈ যাব পাৰে এই মানুহৰ লগতে ভোট দিয়াটো জাতি সম্প্ৰদায় ধৰ্ম হিচাপে নলৈ উন্নয়নৰ এটা যাত্ৰা হিচাপে লৈ পেলাই চিৰাংবাসী ৰাইজে প্ৰথমবাৰ আজি সকলোবোৰ পাহৰি পেলাই জাতি ধৰ্ম নিৰ্বিশেষে ভোটদান কৰিছে তাৰ বাবে আজি বিপুল ভোট পাবলৈ আমি সক্ষম হৈছোঁ 2021 চনত জয়ন্ত বসুমতাৰী আমাৰ বিধানসভাৰ পৰা এই বিধানসভাৰ পৰা প্ৰায় 31,000 ভোটৰ ব্যৱধানত জিকি গৈছিল 2021 ৰেকৰ্ড আমি ভাঙি পেলালোঁ 31 ঠাইত 36,000 ভোটৰ ব্যৱধানত আমি জয়ী হৈ গ'লোঁ কিন্তু বিপুল ভোটত বিপুল অংকত জয়ী এটা জনগণৰ ৰাজ্যত জয়ী এতিয়া আমাৰ কাম কৰিব লাগিব মই আজি এই যে আমি ৰিজাল্ট ওলোৱাৰ পিছত সংবাদ মাধ্যমৰ বন্ধুসকলে মোক সুধিছিলে জিকাৰ পিছত আপোনালোকে কি কাম কৰিব এতিয়া নৈতিক দায়িত্ব হ'ব এই অঞ্চলৰ উন্নয়নৰ দায়িত্বটো নিৰ্মলে ল'ব লাগে নিৰ্বাচনলৈকে কোনে কাক ভোট দিছিলে এইটো বেলেগ কথা আমি এইটো নাচাওঁ কোন এৰিয়াত আমাক ভোট নিদিলে কোন এৰিয়াত কিমান ভোট দিলে এইটো আমি চাবলৈ নাযাওঁ আমি এৰিয়াটো ডেভেলপ কৰিব লাগে আৰু যিসকলে ভুল ৰাস্তাত গৈছে এই ভুল ৰাস্তাত যোৱা মানুহবিলাকক আকৌ আনি পেলাই শুদ্ধ ৰাস্তাত আনিব লাগে হাগ্ৰামা মহিলাৰী BPF দল আজি বহুতখিনি কথা কৈছিল কিন্তু আজি হয়তো মই নক'ব তেখেতে ক'বলৈ দিয়ক তেখেতে যোদ্ধা হিচাপে যুঁজিছে মইতো ধন্যবাদেই দিছোঁ তাক যে হাৰা খেলটো জানো বুলিও তেখেতে জিকা খেলত পৰিণত কৰিব খুজিছিল মানুহৰ মাজত এটা ধাৰণা দিব খুজিছিল যে BPFও জিকিব পাৰে কিন্তু এই নিৰ্বাচনে আকৌ প্ৰমাণ কৰি দেখুৱাইছে BPF আৰু জিকিব নোৱাৰে আৰু তেখেতে ৰণকৌশল যদি সলনি নহয় 2025 চনে শেষ নিৰ্বাচন হ'ব পাৰে বুলি মই ইতিমধ্যে কৈ দিছোঁ তেখেতসকলৰ কাৰণে যিয়ে নহওক ৰাজনৈতিক ব্যৱস্থা গণতান্ত্ৰিক ব্যৱস্থা সব দলে থাকিব সব দলে ইলেকশ্যন খেলিব কিমান দিন জিকি থাকে জীয়াই থাকে তেওঁলোকৰ কথা কি পলিচি লয় তেওঁলোকৰ কথা কিন্তু UPPL হিচাপে NDA মিত্ৰজন হিচাপে NDA হিচাপে আমি যিমানবোৰ ৰণকৌশল আৰু ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰিছোঁ সকলোবোৰ ৰণকৌশলে শুদ্ধ ৰণকৌশল আছিল বুলি এই নিৰ্বাচনে আকৌ প্ৰমাণ কৰি দিছে এতিয়া এইকাৰণে আমি নিৰ্মল কুমাৰ ব্ৰহ্মক অভিনন্দন জনালোঁ তেখেতে MCLA আছিলে আৰু 2020 চনত MCLA ইলেকশ্যনত তেওঁ জিকিব নোৱাৰিছিল এই সময়ে আফছুৰ সভাপতি আছিল নিচিমা আঞ্চলিক কমিটিৰ তাৰপিছত দীৰ্ঘদিনীয়া বদলিন আন্দোলনত তেওঁ জড়িত হৈ আছিল UPPLৰ সভাপতি হিচাপে কাম কৰিলে এতিয়া তেখেতে MLA হিচাপে হয়তোবা এই ৰিজাল্ট এই পৰিৱেশটো তেখেতৰ কাৰণে অকল্পনীয় কল্পনা কৰা নাছিল যে জীৱনত কেতিয়াবা MLA হ'ব তেওঁ হয়তো ভাবি আছিলে যে মই আকৌ MCLA হ'ম MCLAতে সীমাবদ্ধ হৈ আছিল বুলি তেখেতৰ চিন্তা কিন্তু এতিয়া আমাৰ সভাপতি ডাঙৰীয়াৰ নিৰ্দেশত তেখেতে বিচৰাৰ নিচিনা নিৰ্মল কুমাৰ ব্ৰহ্মক আমি কেণ্ডিডেট হিচাপে দিলোঁ এটা প্ৰক্ৰিয়াৰ মাধ্যমেদি তেওঁ ভাবা নাছিল যদিও সময় নিয়তি ৰাইজৰ মন
নীতি আৰু ষ্ট্ৰেটেজিয়ে সকলোবোৰ সলনি কৰি দিয়ে। আজি নিৰ্মল কুমাৰ ব্ৰহ্ম আজি তেখেতে এজন চিটলি বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ এজন বিধায়ক। তেখেতে বিধায়ক হ'ব পাৰিছে আৰু বিধায়ক হিচাপে কাম কৰাৰ এটা সুযোগ পাইছে। তেখেতক মই কৈছোঁ যে দলৰ এটা নিষ্ঠা আৰু সৎ এজন কৰ্মী হিচাপে বিধায়ক হ'ব দলৰ কাৰণে নিজকে উৎসৰ্গা কৰিবলৈ কাম কৰক। দলৰ নীতি আৰু NDA নীতি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা বা নীতি এইটো লৈ পেলাই আগবাঢ়ি গ'লে আমাৰ বিটিআৰ অঞ্চল, চিডলি অঞ্চল আৰু আমি বিচৰা উন্নয়ন সেইটো সম্ভৱ হ'ব। সেইখিনিকে মই কৈ পেলাই আকৌ এবাৰ নিৰ্মল কুমাৰ ব্ৰহ্মক অভিনন্দন জ্ঞাপন কৰি জনগণৰ ৰাইজকো আকৌ মই এই মজিয়াৰ পৰাই সকলো কৰ্মীসকলক যিটো দেখিছোঁ, যিটো কাম কৰাৰ পদ্ধতি আছিলে যে মাইক্ৰ' মেনেজমেণ্টৰ পৰা মেক্ৰ' মেনেজমেণ্টলৈকে গাঁৱে গাঁৱে পৰিয়াল সোমাই পেলাই নিৰ্বাচন প্ৰচাৰ কৰা, মানুহৰ মন জয় কৰিবলৈ চেষ্টা কৰা, এইবিলাক আগৰ নিৰ্বাচনবিলাক আমি দেখা নাছিলোঁ। কিন্তু এই 3 বছৰ 4 বছৰত এই নিৰ্বাচনত আমি দেখিছোঁ কাম কৰাৰ মাধ্যমেদি আমি বহুত শিকিলোঁ কেনেকৈ কাম কৰিব লাগে। কিন্তু এটা ডাঙৰ কথা, কাম জানিব পাৰে, নলেজ জানিব পাৰে, ৰাজনীতি বুজিব পাৰে, সততা আৰু নিষ্ঠতা যদি কৰ্মীবিলাকৰ মনত নাথাকে তেতিয়া দলটো বচাই ৰখা বা দলটো আকৌ বিজয়ৰ ৰাস্তাত লৈ যোৱাটো সম্ভৱ নহয়। সেইকাৰণে নিৰ্মল কুমাৰ ব্ৰহ্ম এজন আজিও বিধায়ক হৈছে যদিও আকৌ 26 চনত বিধানসভা নিৰ্বাচন হ'ব। যিয়ে যি দলে কি দিয়ে দিয়ক, কিন্তু এজন সৎ কৰ্মী হিচাপে, বিধায়ক হিচাপে নহয়, এজন সৎ কৰ্মী হিচাপে তেখেতে উন্নয়নৰ কামৰ ক্ষেত্ৰত, দলৰ কামৰ ক্ষেত্ৰত, সমাজৰ কামৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মই আশা কৰি পেলাই আকৌ এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মই অন্তৰৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি আকৌ এই অঞ্চলৰ ৰাইজৰ হৈ, বিটিআৰবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য মই ইয়াতে সামৰিছোঁ। প্ৰমোদ বড়ো জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ, নিৰ্মল ব্ৰহ্ম জিন্দাবাদ, নিৰ্মল ব্ৰহ্ম জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, অতুল বৰা জিন্দাবাদ, অতুল বৰা জিন্দাবাদ, NDA জিন্দাবাদ, BJP জিন্দাবাদ, NCP জিন্দাবাদ, UPPL জিন্দাবাদ। ধন্যবাদ জনাইছোঁ। এতিয়া ধন্যবাদ সূচক মন্তব্য আগবঢ়াব আমাৰ বিজেপি জিলা সভাপতি তেখেত ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়া। তেখেতক নিজৰ মন্তব্যটো আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ। আজি যি আমাৰ কাৰণে এটা শুভ দিন, এই শুভ দিনত যি আমাৰ নতুনকামী বিধায়ক কামনা উৎসৱলৈ আমাৰ শ্ৰদ্ধা নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া তেখেতক মই শুভেচ্ছা জনাইছোঁ। আৰু এই গোটেই নিৰ্বাচনটো আমাক লগত থাকি নেতৃত্ব দিয়া আমাৰ বিটিআৰ বাকী হিচাপে মই নিজে গৌৰৱান্বিত। আৰু আমাৰ আমি এজন বহুত অভিজ্ঞতান ব্যক্তি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক পাইছোঁ। তেখেতে গোটেই নিৰ্বাচনটো আমাক যি সন্মুখৰ পৰা থাকি তেখেতে আমাক পৰিচালনা কৰিলে, তেখেতক শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ আজি AJP, BJP আৰু UPPL দলৰ তিনিটা দলৰ যি আমাৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আছে, সকলোৱে মিলি আমি শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ স্বাৰ্থত আগন্তুক দিনত বিটিআৰ কাৰণে আমি যি নিৰ্বাচনত আমি একেলগে অৱতীৰ্ণ হৈ যি আমি এটা বৃহৎ মাৰ্জিন পাবলৈ সক্ষম হৈছোঁ, তাৰ কাৰণে সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ, লগতে অভিনন্দন জনাইছোঁ। মই বেছি দীঘলীয়া নকম, যিহেতু আৰু দুজন বক্তা আছে, গতিকে মই এই চমু বক্তব্য মই ইয়াতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল আমাৰ বিজেপিৰ জিলাৰ সভাপতি তেখেত ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়ালৈ। এতিয়া আমাৰ মাজত ধন্যবাদ
সূচক মন্তব্য আগবঢ়াবলৈ মই আমাৰ অসম গণ পৰিষদ চিৰাং জিলাৰ সভাপতি কৰেণ চন্দ্ৰ ডাঙৰীয়ালৈ অনুৰোধ কৰিলোঁ। শ্ৰদ্ধাৰ আজি সভাত উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ আমাৰ অসম চৰকাৰৰ মন্ত্ৰী মহোদয়, মাননীয় আমাৰ BTC চিফ মহাশয় আৰু উপস্থিত আমাৰ দায়িত্বত থকা গণ্যমান্য ব্যক্তিসকল, মই বিশেষ নকওঁ, মাত্ৰ দুটামান কথা কওঁ যে আজি আমাৰ মিত্ৰজোঁটত ঐক্য, শান্তি আৰু প্ৰকৃতিৰ বিশ্বাসেৰে আগবাঢ়ি অহা মাননীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বৰ প্ৰতি আস্থা ৰাখি আমাৰ চিৰাং জিলাৰ উপনিৰ্বাচনত যিসকল ৰাইজে আপোনালোকে দেহে কেহে খাটি ইমান সুন্দৰভাৱে আজিৰ এই পৰিকল্পনাখিনি বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত বা উপভোগ কৰাৰ ক্ষেত্ৰত যিখিনি সুযোগ দিলে, তাৰ বাবে মই এই সভাত উপস্থিত থকা প্ৰতিজন সদস্যকে মই আমাৰ অগপ দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আটাইকে মই শ্ৰীচৰণত মই শ্ৰদ্ধা যাচিছোঁ। কাৰণ আপোনালোকে হ'ল আমাৰ মূল সত্তা। আপোনালোকৰ কাৰণে আজি আমি এই অনুষ্ঠানটি উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই আশা ৰাখিম আগন্তুক দিনত আপোনালোকে যাতে ঠিক এনেদৰে আমাৰ মাননীয় প্ৰমোদ বড়ো ছাৰৰ প্ৰতি আস্থা ৰাখি আহি থকা দিনবোৰত ঠিক এনেদৰে সহায় সহযোগ আগবঢ়াই আমাৰ এই সুন্দৰ BTCখন কৰাৰ ক্ষেত্ৰত আমাক সম্পূৰ্ণৰূপে সহযোগ কৰিব, তাকেই কামনা কৰি মই আমাৰ দলৰ তৰফৰ পৰা আপোনালোকক আটাইকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই চমু ভাষণৰ সামৰণি মাৰিছোঁ। জয় অসম, ধন্যবাদ। ধন্যবাদ জনালোঁ আমাৰ কৰেন্দ্ৰ চন্দ্ৰ দাস ডাঙৰীয়ালৈ। এতিয়া আমাৰ মাজত ধন্যবাদ সূচক মন্তব্য আগবঢ়াবলৈ মই আমাৰ বিধায়কে বুলি ক'ব লাগিব, এতিয়া বিধায়ক নিৰ্মল কুমাৰ প্ৰমোদ ডাঙৰীয়াক অনুৰোধ কৰিলোঁ। আজি এই সভাত উপস্থিত হ'ব পৰা আমাৰ UPP দলৰ সভাপতি তথা বিচাৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰ, লগতে ইয়াত উপস্থিত আমাৰ UPP দলৰ ফাউণ্ডাৰ সভাপতি উৰ্ক বুঢ়া ব্ৰহ্ম ছাৰ, লগতে ইয়াত উপস্থিত আমাৰ AGPৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি কৰ্ণমোহন ৰায় ডাঙৰীয়া, লগতে BJPৰ চিৰাং ডিষ্ট্ৰিক্ট কমিটি BJPৰ সভাপতি ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়া, লগতে ইয়াত উপস্থিত আমাৰ বিধায়কসকল, লগতে BTRৰ EMসকল, MCLA সকল, আৰু লগতে আমাৰ ইয়াত উপস্থিত আছে আমাৰ লগত আমাৰ BTRৰ স্পীকাৰ সন্মানীয় বড়ো ডাঙৰীয়া, আৰু ইয়াতে জলেন বসুমতাৰী ডাঙৰীয়া ইয়াত উপস্থিত আছে, আমাৰ MLA। গতিকে ইয়াতে আৰু লগতে ইয়াত উপস্থিত হ'ব পাৰিছে কেন্দ্ৰীয় কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দসকল, জিলা কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দসকল, বিষয়ববীয়াসকল আৰু ব্লক কমিটিৰ সভাপতি, সাধাৰণ সম্পাদক, প্ৰাইমাৰী কমিটিৰ সভাপতি, সাধাৰণ সম্পাদক আৰু গোট কমিটিৰ সভাপতি আৰু সাধাৰণ সম্পাদক আৰু আন সদস্যবৃন্দসকল, আৰু আমাৰ UPPL, BJP, AGPৰ কৰ্মী, কাৰ্যকৰ্তা, কৰ্মকৰ্তা আৰু সমৰ্থকসকল, আজি মই নিজে খুবেই আনন্দিত মই পাইছোঁ, অনুভৱ কৰিছোঁ। মই আজি এইকাৰণে মই আপোনালোক সকলোকে মই ধন্যবাদ দিব বিচাৰিছোঁ। আজি যে এই জয়টো মোৰ জয় নহয়, এই জয়টো আমাৰ UPPL দলৰ সভাপতি আমাৰ প্ৰমোদ বড়ো ছাৰৰ জয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জয়, অগপৰ সভাপতি আমাৰ
অতুল বৰা ছাৰৰ জয় আৰু আমাৰ সকলো কৰ্মকৰ্তা কাৰ্যকৰ্তা নেতৃবৃন্দসকলৰ জয়। কাৰণ আপোনালোক সকলোৱে আজিৰ তাৰিখলৈকে বিগত সময়ছোৱাত বিভিন্ন কামত আপোনালোকে সকলোৱে নিজৰ কাম এৰি পেলাই সকলোৱে কাম ইলেকশ্যন কেম্পিঙত আপোনালোকে সহযোগিতা আগবঢ়াইছে, আপোনালোকে সহায় সহযোগিতা কৰাইছে আৰু আপোনালোকৰ এনেকুৱা সহায় আৰু সহযোগিতা পোৱাৰ বাবে আজি এই ব্যৱধানটো, আজি ফলাফলৰ যিটো ব্যৱধান, এই ব্যৱধান পাবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ মই ধন্যবাদ দিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু তেখেতে ইলেকশ্যন টাইমতো তেখেতে কেম্পেইন কৰি পেলাই আমাৰ এই অঞ্চলৰ ৰাইজক বহু কথা কৈ পেলাই বুজনি দিছে আৰু তেখেতৰ যিটো আশ্বাস, এই আশ্বাসটো বিশ্বাস কৰি পেলাই, বিশ্বাসত ৰাখি পেলাই আমাৰ এই অঞ্চলৰ ৰাইজক ভোটাৰ ৰাইজে ভোট দিছে বুলি মই ভাবি লৈছোঁ। আৰু লগতে মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ UPP দলৰ সভাপতি তথা আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ছাৰ, তেখেতক মই আন্তৰিকভাৱে মই ধন্যবাদ দিব লাগিব। কাৰণ তেখেতে মোকে মানে এই অঞ্চলৰ চিডলি সমষ্টিবাসীক যিটো ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰিবৰ বাবে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে মই তেখেতক মই ধন্যবাদ দিছোঁ। আৰু তেখেতৰ পৰামৰ্শ লৈ পেলাই, তেখেতৰ গাইডেন্স মতে মোৰ লগতে আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা জিলা পৰ্যায়, ব্লক পৰ্যায়, প্ৰাইমাৰী পৰ্যায় আৰু বুথ কমিটিৰ কৰ্মকৰ্তাসকলে কাম কৰিছে, যাৰ কাৰণে আজি এই ফলাফলটো আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মই ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়াকো মই ধন্যবাদ দিব বিচাৰিছোঁ আকৌ, কাৰণ তেখেতৰ লগত মই বিশেষকৈ মই কমচে কম 10 দিনমান আমি কিছুমান বুথ কমিটিত আমি দুইজনেই ঘূৰিছোঁ। মই বা মোৰ সতীৰ্থ লভেন বসুমতাৰী ডাঙৰীয়া, তেওঁলোকৰ লগত লৈ পেলাই আমি ভোটে গৈছোঁ আৰু ভোটৰ কৰ্মীসকলৰ লগত আমি লগ লাগি কথাবিলাক পাতিছোঁ আৰু তেখেতসকলৰ মানে পৰামৰ্শ বা তেখেতসকলৰ ছাজেশ্যন লৈ পেলাই আমি ৰাইজৰ ওচৰত গৈছোঁ আৰু ৰাইজে আমাক সঁহাৰি দিছে। গতিকে আমাৰ প্ৰতিভা বাইদেউ ওমেন চেলৰ মানে সভানেত্ৰী, তেখেতেও মানে সঘনে আমাৰ এই সমষ্টিত আহিছে আৰু নিজৰ কৰ্মীবিলাকক লগত লৈ আন জেগাত চকীয়ে কোণে তেখেতে কাম কৰিছে আৰু এইকাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত আমাক সহায় কৰিছে আমাৰ BTCৰ সন্মানীয় আমাৰ স্পীকাৰ বড়ো ডাঙৰীয়া, কাতিৰাম বড়ো ডাঙৰীয়া, তেখেতেও মানে ইয়াতে মাজে মাজে আহি পেলাই বহুতখিনি কাম কৰিছে। লগতে আমাৰ অসমৰ মন্ত্ৰী তথা আমাৰ গাৰ্জেন মিনিষ্টাৰ উৰ্কাও বৰা ব্ৰহ্ম, তেখেতেও আহি পেলাই বিভিন্ন মেল মিটিঙত তেখেতে মানে মেল মিটিং পাতিছে আৰু সকলো ৰাইজক বুজনি দিছে। আৰু লগতে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰেংগাৰা নাৰ্জাৰী, তেখেতেও মানে বিভিন্ন ঠাইত মেল মিটিং কৰিছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ লগতো তেখেতে মানে আলোচনা বিলোচনা কৰা হৈছে। লগতে আমাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেখেতেও মানে বিভিন্ন সময়ত বিভিন্ন মেল মিটিঙত তেখেতে ৰাইজৰ লগত থাকিছে আৰু ৰাইজক মানে কিছুমান তেনেকুৱা উপদেশ দিছে আৰু তেখেতৰ উপদেশ মতে ৰাইজেও আমাক সহায় কৰিছে। গতিকে মই একেবাৰে সকলোকে মই ধন্যবাদ। আৰু লগতে মোৰ লগত একেবাৰে অহৰহ কেতিয়াবা ছাজেশ্যনো দিয়ে আৰু কেতিয়াবা ক'ব মই যদি পাহৰি যাওঁ, মোক মানে গাইডেন্স কৰা আমাৰ UPP দলৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া, তেখেতেও মোক বিভিন্ন সহায় সহযোগিতা আৰু পৰামৰ্শ আগবঢ়াইছে। ৰাজু নাৰ্জাৰী আমাৰ UPP দলৰ সাধাৰণ সম্পাদক, তেখেতেও সঘনে মোক খবৰ কৰিছে আৰু তেওঁ নিজে আহি পেলাই নিজক দায়িত্ব দিয়া যি কাম, এটা সমষ্টি তেখেতক দায়িত্ব দিয়া, দুটা সমষ্টিৰ দায়িত্ব দিয়া হৈছিলে, এই দুটা সমষ্টিৰ কামখিনি তেখেতে একদম স্মুথলি কাম কৰি পেলাই
যাৰ কাৰণে এতিয়া ৰিজাল্টটো ভাল পাবলৈ আমি সক্ষম হৈছোঁ। তো যিয়ে নহওক মই সকলোকে আকৌ এবাৰ সকলোকে সহায় সহযোগিতা আগবঢ়াই আজিৰ যিটো ফলাফল এই ফলাফলটো ভালকৈ কঢ়িয়াই আনি দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আৰু লাষ্টত মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব তেখেতে আমাৰ অসমৰ এজন কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া তেখেতে বহুত দিন আগৰ পৰাই আমাৰ সমষ্টিত আহিছে আৰু তেখেতে বহু মোক সাজেশ্যন দিছে। আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলৰ লগত বিভিন্ন মিটিং কৰিছে আৰু তেখেতৰ যিটো সাজেশ্যন এই সাজেশ্যনে আমাক কাম কৰিবৰ বাবে বহুত উৎসাহ দিছে বুলি মই ভাবিছোঁ আৰু তেখেতলৈ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। সদৌ শেষত মই আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তা ইয়াতে সামৰিছোঁ। ধন্যবাদ। আমাৰ চিডলিৰ বিধায়ক শ্ৰীযুত নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ আগবঢ়াইছোঁ আৰু আশা কৰোঁ তেখেতৰ নেতৃত্বত চিডলিৰ ৰাইজে বা চিডলিৰ ভোটাৰে এটা ভাল বিধায়ক আমি পাইছোঁ বুলি তাতে অনুভৱ কৰে আৰু ভৱিষ্যতত চিডলিৰ উন্নয়নৰ কাৰণে আমাৰ বিধায়ক মহোদয়ে ভাল কাম কৰিব বুলি মই আশা কৰিছোঁ। এতিয়া শেষত আমাৰ সকলোৰে পৰিচিত বা শ্ৰদ্ধাৰ BTRৰ CM শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মহোদয়ক নিজৰ মন্তব্যটো তথা যোৱা এই 1.5 মাহ ধৰি আমাৰ চিডলিৰ বাই ইলেকশ্যনত সকলো দিশটো তেখেতৰ ওপৰতে নিৰ্ভৰ আছিল। গতিকে তেখেতে সুন্দৰভাৱে পৰিচালিত কৰি আজি যি এটা ভোটাৰ ব্যৱধান আমি পাবলৈ সক্ষম হ'লোঁ। তো ছাৰক ৰাইজক উদ্দেশ্যি আমাৰ দলীয় কৰ্মকৰ্তা BJP AGP আৰু UPPL কৰ্মকৰ্তাক উদ্দেশ্যি নিজৰ মন্তব্যটো আগবঢ়াবলৈ মই অনুৰোধ কৰিলোঁ। আজি আমাৰ চিডলি বাই ইলেকশ্যনৰ ফলাফলৰ পিছত আমাৰ ষ্টেৰিং কমিটিৰ এই অফিচত ধন্যবাদ সূচক এটি সভা আয়োজন কৰা হৈছে। ইয়াত উপস্থিত আমাৰ সকলোৰে জ্যেষ্ঠ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, BJP AGP আৰু UPPLৰ সকলো নেতৃবৃন্দ, আমাৰ আজি নৱনিৰ্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া। মই প্ৰথমতে নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। তেখেতে দীঘলীয়া সময় আমাৰ দলত থাকি লগতে চিডলি সমষ্টিৰ ৰাইজক দীঘলীয়া সময়ৰ পৰা সেৱা কৰি আহিছে আৰু সেই হিচাপে আজি চিডলি সমষ্টিৰ ৰাইজে তেখেতক মৰম দিছে। সেইকাৰণে তেখেতক মই প্ৰথমতে অভিনন্দন জনাইছোঁ। আজি এই নিৰ্বাচনী যিটো ফলাফল ইয়াৰ কাৰণে মই 3টা দলৰ হৈ চিডলি সমষ্টিৰ বিভিন্ন জনগোষ্ঠীৰ ৰাইজক ধন্যবাদ জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে চিডলি সমষ্টিৰ নিৰ্বাচনত সকলো জনগোষ্ঠী আমাৰ লগত সহযোগ কৰাটো মই নিৰ্বাচনত দেখিবলৈ পাইছিলোঁ। আমাৰ বড়োসকল, কোচ ৰাজবংশী, আদিবাসী, সান্থালী, মাইনৰিটি, বঙালী, সূত্ৰধৰ, বিভিন্ন জনগোষ্ঠী, সকলো জনগোষ্ঠী, ৰাভা ইয়াত আমাৰ লগত সহযোগ কৰিছে। আৰু আজিৰ সময়ত বিশেষভাৱে আমি ধন্যবাদ দিব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। তেখেতে 2020 চনত যি শান্তি চুক্তি কৰিলে, তেখেতৰ মাৰ্গদৰ্শনৰ কাৰণে BTR অঞ্চল সম্পূৰ্ণভাৱে পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাইছোঁ। আমি ধন্যবাদ দিব লাগিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক। তেখেতে আমাক সেই সময়ত আগৰ পৰা নেতৃত্ব দিছিলে যে দীঘলীয়া সময় এটা সংগ্ৰাম বড়োসকলৰ যি এই বড়োভূমিত হত্যা, হিংসা, বিভিন্ন পৰিৱেশ এইটো চিৰস্থায়ী কাৰণে সমাধান কৰাৰ কাৰণে তেখেতে দায়িত্ব লৈছিলে। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক
ধন্যবাদ জনাব লাগিব 2020 চনৰ শান্তি চুক্তি আৰু ইয়াৰ পিছত প্ৰত্যেকটো নিৰ্বাচনত তেখেতে আমাক গাইডেন্স দি আহিছে নেতৃত্ব দি আহিছে মাৰ্গদৰ্শন কৰি আহিছে আৰু তেখেতৰ সমগ্ৰ অসমত আজি অসমখন আগুৱাই নিয়াৰ যি ডাঙৰ এটা ভিজন আৰু মিছন এই দূৰদৰ্শী চিন্তাৰ কাৰণে অসমৰ প্ৰত্যেকটো জনগণে আজি আমাৰ লগত আছে আৰু বিটিআৰ অঞ্চলত আমাৰ তিনিটা দলে ৰাইজৰ ওচৰত আমি যোৱা প্ৰত্যেকটা নিৰ্বাচনত গৈছোঁ বিটিআৰ চুক্তি হোৱাৰ পিছত ইয়াত UPPL আৰু বিজেপিৰ চৰকাৰ গঠন কৰাৰ পিছত স্বাধীনতাৰ ৭৮ বছৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক আমাৰ অঞ্চলত আছিলে এই প্ৰত্যেকটা সমস্যাবিলাক এটাকৈ সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু আজিৰ সময়ত মোৰ এটা উপলব্ধি যে BPFৰ 17 বছৰৰ যি দুৰ্নীতি অপশাসন সেই সময়ৰ হত্যা হিংসা ভাবুকি যি গণতন্ত্ৰক হত্যা কৰাৰ এটা পৰিৱেশ আৰু আজিৰ আমাৰ 4টা বছৰত গণতন্ত্ৰক শক্তিশালী কৰা সকলো জাতি জনগোষ্ঠীৰ আত্মমৰ্যাদালৈ জীয়াই থকাৰ কাৰণে এটা নতুন পৰিৱেশ সৃষ্টি কৰা সকলো জনগোষ্ঠীৰ মাজত সমন্বয় পুনৰ ঘূৰাই আনা সকলোকে নিৰাপত্তা প্ৰদান কৰা এটা স্থায়ী শান্তি ঘূৰাই আনা এই পৰিৱেশবিলাক আজিৰ নেতৃত্বক বিটিআৰ অঞ্চলৰ ৰাইজে বুজি পাইছে আৰু সেইকাৰণে লাহে লাহেকৈ সকলো ৰাইজ আমাৰ নেতৃত্বৰ লগত আজি ওচৰত আহিছে বা আমাকো তেখেতসকলে ওচৰত আহিবলৈ সুযোগ দিছে মই সিডলি সমষ্টিৰ লগতে বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আজি তেখেতসকলে যে শান্তিৰ লগত আছে তেখেতসকলে যে সঁচা অৰ্থত যিসকলে মূল্যবোধ ৰাজনীতি কৰিবলৈ আহিছে সেই সকলৰ লগত থিয় দিছে আৰু গণতন্ত্ৰৰ মূল মন্ত্ৰটো সকলো বুজি পাইছে ইয়াৰ কাৰণে সিডলিৰ লগতে বিটিআৰবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ এইবাৰ নিৰ্বাচনত বিশেষকৈ সিডলি ইলেকশ্যনত মই দেখিছোঁ যে আমাৰ বিৰোধী দলৰ নেতৃবৃন্দই তেখেতসকলৰ নিৰ্বাচনত কোনো ইস্যু নাছিলে কোনো এজেণ্ডা নাছিলে সেইকাৰণে আমাৰ শাসকীয় দলৰ নেতৃত্বক তেখেতসকলে গালি গালাজ কৰা অসাংবিধানিক কিছুমান কথা কোৱা আৰু বিভিন্ন বেয়া শব্দ ব্যৱহাৰ কৰি বজাৰে সমাৰে গালি গালাজ কৰাৰ বাহিৰে কোনো এটা ভাল কথা চিন্তা কৰা ভাল এজেণ্ডা লৈ কথা কোৱা আৰু অনাগত দিনত বিটিআৰ অঞ্চলৰ ৰাইজক কি আঁচনিৰে তেখেতসকলে আগুৱাই নিব এই কথাবিলাক কোৱা দেখিবলৈ পোৱা নাছিলোঁ আমাৰ তিনিটা দলৰ নেতৃবৃন্দই ৰাইজৰ ওচৰলৈ গৈছিলে বৰ্তমান আৰু ভৱিষ্যতৰ আঁচনিবিলাকক লৈ আমাৰ নিজৰ দলৰ চিন্তাধাৰাক লৈ আৰু আমাৰ উমৈহতীয়া চিন্তাধাৰাক লৈ আমি ৰাইজৰ ওচৰলৈ গৈছিলোঁ আমাৰ ৰাইজৰ ওচৰ চাপিছিলোঁ ৰাইজক মৰম আৰু সন্মানেৰে ৰাইজৰ লগত কথা পাতিবলৈ তেখেতসকলে ৰাইজক ঠগাবলৈ মিছা কথা ক'বলৈ আমাৰ কিছুমান নোহোৱা কথাবিলাক ভুৱা কথাবিলাক কৈ পেলাই ৰাইজক বিপথে পৰিচালনা কৰিবলৈ গৈছিলে কিন্তু ইয়াত তেখেতসকলে বিফল হ'ল এই কাৰণে আজি আমাৰ সিডলি অঞ্চলৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ এই জয় সিডলি অঞ্চলৰ ৰাইজৰ জয় গণতন্ত্ৰৰ জয় শান্তিৰ জয় আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় আমি ঘূৰি আনিব পাৰিছোঁ ইয়াৰ ভাতৃত্ববোধৰ এটা ডাঙৰ জয় তো সেইকাৰণে বিটিআৰত যি নতুন দিগন্ত এইটো আৰম্ভ হ'ল ইয়াত দুৰ্নীতি অপশাসন ভয়ভীতৰ ৰাজনীতি মানুহক ঠগোৱা বিভিন্ন ভুৱা কথা কৈ মিছা কথা কৈ কৰা ৰাজনীতিবিলাকৰ আৰু স্থান নাই অনাগত দিনত সুন্দৰ শান্তি আৰু সম্প্ৰীতি আৰু উন্নয়নৰ বিটিআৰ গঢ়াৰ কাৰণে আমাৰ মৃত্যুজোঁটে আগুৱাই যাব মই আজিৰ এই নিৰ্বাচনৰ ফলাফলে স্পষ্টভাৱে আজি অনুকিয়াই দিছে যে 2025 আৰু 26ত যি নিৰ্বাচন আহিব ইয়াত বিৰোধী বুলি একো নাথাকিব অকল মৃত্যুজোঁটৰ প্ৰাৰ্থীয়ে বিজয় হ'ব এইটো নিশ্চিত হৈছে মই সকলোলৈ ধন্যবাদ জনালোঁ আৰু শেষত পুনৰবাৰ আমাৰ তিনিটা দলৰ নেতৃবৃন্দ বিশেষকৈ আমাৰ কোকৰাঝাৰৰ UPPLৰ প্ৰেছিডেণ্ট লৰেন্স ইছলাৰী ডাঙৰীয়া বিজেপিৰ প্ৰেছিডেণ্ট কবিতা বাইদেউ আমাৰ চিৰাঙৰ বিজেপিৰ প্ৰেছিডেণ্ট ৰতন ৰায় ডাঙৰীয়া UPPLৰ আমাৰ প্ৰেছিডেণ্টৰ জাগাত নেতৃত্ব লবেন বসুমতাৰী ডাঙৰীয়া AGPৰ আমাৰ সভাপতি ডাঙৰীয়া লগতে সকলো কাৰ্যকৰ্তা কৰ্মকৰ্তা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা বুথ লেভেললৈকে আমাৰ VCDCৰ চেয়াৰমেন মেম্বাৰৰ পৰা আদি কৰি সকলোকে ধন্যবাদ জনাইছোঁ মই সাংবাদিক আমাৰ দাদা ভাইসকলক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ
এই গোটেই নিৰ্বাচনত আপোনালোকে আমাক সহায় কৰিছে ইয়াত বিৰোধীয়ে মিছলিড কৰিবলৈ যিটো চেষ্টা কৰিছিলে এই সময়ত আপোনালোকে সঁচা বাতৰি প্ৰেৰণ কৰি আমাক সহায় কৰিছে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছো আৰু আমাক গুৱাহাটীৰ পৰা আহি আমাৰ কেবিনেট মন্ত্ৰীসকল বিশেষকৈ অশোক সিংগাল ডাঙৰীয়া আৰু দিনে নিশা আমাৰ ইয়াত কষ্ট কৰা আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া লগতে অসমৰ কেবিনেট মন্ত্ৰীসকলক মই ধন্যবাদ জনাইছো অসমৰ বিভিন্ন দলীয় নেতৃবৃন্দ আহি ইয়াতে কেম্পিং কৰিছিলে মই তেখেতসকলক ধন্যবাদ জনাইছো আৰু আমাক আৰম্ভণিৰ পৰা শেষলৈকে নেতৃত্ব দিয়া মাৰ্গদৰ্শন কৰা আমাক সকলো কামত সহায় কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছো ধন্যবাদ ধন্যবাদ থাকিল ছাৰলৈ এতিয়া আমি মিটিংটো শেষ কৰিম তো সকলোকে থিয় হৈ আজিৰ এই ভিক্টৰী প্ৰগ্ৰামত শ্লোগানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ UPPA long live, long live, long live. UPPA long live, long live, long live. BJP Jindabad, Jindabad, Jindabad. BJP Jindabad, Jindabad, Jindabad. AJP Jindabad, Jindabad, Jindabad. AJP Jindabad, Jindabad, Jindabad. Pramod Goro Jindabad, Jindabad, Jindabad. Pramod Goro Jindabad, Jindabad, Jindabad. UG Pramod Jindabad, Jindabad, Jindabad. UG Pramod Jindabad, Jindabad, Jindabad. Dr. Hemanta Biswa Sharma ji Jindabad, Jindabad, Jindabad. Dr. Hemanta Biswa Sharma Jindabad, Jindabad, Jindabad. Pramod Goro Jindabad, Jindabad, Jindabad. Nirmal Kumar Verma Jindabad, Jindabad, Jindabad. Nirmal Kumar Verma Jindabad, Jindabad, Jindabad. NDA Jindabad, Jindabad, Jindabad. Thank you. Meeting to আমি ইয়াতে সমাপ্ত কৰিলো সকলো